নমস্কাৰ জ্যোতি ইনফৰমেশ্যন চেণ্টাৰ চেনেলটোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই খন্তেক সময় আগতে অংগনবাড়ী সন্দৰ্ভত এটি বিশেষ ফেচবুক পোষ্ট কৰিছে। সেয়া সবিশেষ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চাই উপকৃত হ'ব বুলি ভাবিলে আগলৈকে শ্বেয়াৰ কৰিব। ইয়াতে এটা বিশেষ অনুৰোধ, যদি এতিয়ালৈকে এই জ্যোতি ইনফৰমেশ্যন চেণ্টাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু ইতিমধ্যে যিসকলে ছাবস্ক্ৰাইব কৰিছে তেখেতসকললৈ অসংখ্য ধন্যবাদ জনাইছো। ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লিখিছে যে শিশুসকলৰ বিকাশত অংগনবাড়ী কেন্দ্ৰসমূহেও যাতে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে, তাৰ বাবে আমি অংগনবাড়ী কেন্দ্ৰসমূহৰ উন্নয়নত অধিক গুৰুত্ব প্ৰদান কৰিছো। আমাৰ আদৰ্শ অংগনবাড়ী কেন্দ্ৰসমূহ আমাৰ শিশুসকলৰ মংগল নিশ্চিত কৰাৰ বাবে সুবিধাৰে ভৰপূৰ। ভেল্লা দৰগাপুৰৰ এই অংগনবাড়ী কেন্দ্ৰটি শিশুৰ মনোৰঞ্জন, খেল-ধেমালি, পঠন উপযোগী ব্যৱস্থাৰে সমৃদ্ধ। আমাৰ কণমানিসকলৰ বাবে এয়া এতিয়া নিৰাপদ স্থান। আমি প্ৰতিটো অংগনবাড়ী কেন্দ্ৰকে এক মহৎ উদ্দেশ্যৰে সজাই পৰাই নিৰ্মাণ কৰাৰ বাবে বদ্ধপৰিকৰ। তো মুখ্যমন্ত্ৰী গৰাকীয়ে কেৱল মাত্ৰ এইখিনি কথা ফেচবুক পোষ্টৰ জৰিয়তে প্ৰকাশ কৰিছে। তো এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলগীয়া ইনফৰমেশ্যন ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।